Hello guys, Priyanka Small World Channel dot আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত এটা ইনফৰমেটিভ ভিডিও শেয়াৰ কৰিম কাৰণ মই এটা আগফালৰ ৰুমলৈ আহিছিলো আৰু আহোতে মই মন কৰিলো যে আমাৰ আগফালৰ ৰুমত বহুত বস্তু আছে যেকিটা বস্তু দি মানুহে ব্যৱহাৰ কৰি আছে আৰু থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গম পাইছে আজি মই কি বিষয় আপোনালোকক শেয়াৰ কৰিম। তেতিয়া হলে বেছি কথা নাপাতো আৰু আহক আজি এই ইনফৰমেটিভ ভিডিওটো আমি চাই যাওঁ। আৰু চাই যোৱাৰ আগতে জনাই দিওঁ যদি আপোনালোকে মোৰ ভিডিও চাই অলপ হলেও সহায়ক হয় আপোনালোকে কিবা ইনফৰমেশন পায় তেতিয়া হলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক আৰু শেয়াৰ কৰি দিব। আজি ভিডিওটো আপোনালোকে নিশ্চয়কৈ শেয়াৰ কৰিব কাৰণ আজি ভিডিওটো বহুত মাইকী মানুহৰ কাৰণে সহায়ক হ'ব। তেতিয়া হলে আহকচোন আজি ভিডিওটো আৰম্ভ কৰো। তো ফাৰ্স্ট যেটো বস্তু আপোনালোকে ঘৰতে থাকি ব্যৱহাৰ কৰিব মানে ব্যৱহাৰটো কৰিব পাৰে আপোনালোকৰ মান্থলি এটো যদি আপোনালোকে বনাব পাৰে তেতিয়াহলে 2 পৰা 3000 টকা আপুনি আৰামছে এটা প্ৰডাক্টত আৰ্নিং কৰি ল'ব। তেতিয়াহলে হেতু হৈছে এটো এনেকে টেডি বিয়াৰ বনোৱা ইয়াতে আপুনি দেখিছে এটো বনাবলৈ বহুত টান নিচিনা লাগিছে কিন্তু একেবাৰে টান নহয় আৰু বহুত ইজি হয় কাৰণ হল মই এটো শিকিছিলো মোৰ বাই হাউৰ আৰু মাহতি এটো শিকিছিলে তেওঁলোকৰ পৰা মই শিকিছিলো কিন্তু মই নোৱাৰিলো কাৰণ মই এবোৰ ইমান ইন্টাৰেষ্ট নাই সেইকাৰণে কিন্তু আপোনালোকে কৰিব পাৰে আৰু এয়া সব ইয়াতে এনেকে ফৰ্ম দি কিনে বনাইছে ফৰ্ম নহয় সৰি এই বস্তুটোৰ এটা কাপোৰ পোৱা যায় অনলাইন অফলাইন আপুনি সবতে পাব আৰু এই কাপোৰটো এখন মানে মিটাৰ হিচাপে থাকে আপুনি অকল কাটিং কৰিব লাগে আৰু বনাব লাগে আৰু ইয়াত আপোনাৰ অকমানে খৰচ আছে বেছি খৰচ নাই কাৰণ এইখন মিটাৰ কাপোৰ হয় আপুনি কিনি ল'ব আৰু ভিতৰত কপাহ লাগিব আৰু এইবোৰ আমি ঘৰত মাৰ্বল চাৰ্বল দি বনাব পাৰো তো এনেকুৱা আপোনালোকে বনাব পাৰে আৰু এটো বহুত ইজি হয় আৰু এনেকুৱা এটা আপুনি মাৰ্কেটত যদি কিনিবলৈ যায় তাৰ দামটো কিজানি 400 পৰা 500 টকা হৈ যায়। তো আপুনি যদি এনেকুৱা 5টাও এমাহত বিকি দিয়ে তেতিয়াহলে আপুনি নিজে এবাৰ গণি চাব পাৰে আপোনালোকে কিমান টকা আৰ্নিং কৰিব পাৰে ঘৰত থাকি। আপুনি যদি ল'ৰা-ছোৱালী স্কুল পঠিয়াই কিনে আৰামছে আছে কাম বন শেষ হৈ গৈছে তেতিয়াহলে আপুনি এটো কৰি চাব পাৰে যদি হেল্প হয় কিবা আৰু এটো এনেকুৱা এটাই নহয় আমাৰ ঘৰত ঢেৰ আছে এনেকুৱা আৰু হসাই কৈছো এইখিনি আমাৰ হাতে বনোৱা হয় তেতিয়াহলে আপোনালোকে এবাৰ চাই লওক যে কেনেকুৱা আছে। এয়া আপোনালোকক বেক কেমেৰা দি দেখুৱাই দিছো মই এটো এটা ইয়াত আছে এনেকুৱা এটা আছে তো এনেকুৱা আপোনালোকে এইটো এটা আছে এইটো এটা আছে এইটো এটা আছে এইটো এটা আছে যেটো এটা পৰি আছে এইটো এটা সৰু হয় এয়া সব তো এইকিটা গুটেকিটা আমাৰ এনেকুৱা বনোৱা আছে তো আপোনালোকে দেখিছে এনেকুৱা কিটা দি আপোনালোকে আৰ্নিং কৰিব পাৰে। আপোনালোকক 1 নম্বৰটো দেখালো আপোনালোকে যদি কাটিংত ইন্টাৰেষ্ট আছে তেতিয়াহলে আপোনালোকে এটো বনাই চাব পাৰে আশা কৰো আপোনালোকে বহুত ভাল পাব আশা কি আপোনালোকে প্ৰমাণে পাব আৰু আপোনালোকে লৈ কিনে আজিকালি বিকাৰো কোনো চিন্তা নাই কাৰণ কেলে আজিকালি অনলাইন আছে আপুনি অনলাইনতো সেল কৰিব পাৰে অফলাইনত কৰিব পাৰে ঘৰৰ ওচৰৰ মানুহক জনাব পাৰে তেওঁলোকেও বহুত লৈ লয়। তেতিয়াহলে মোৰ এই আইডিয়াটো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব। এতিয়া হল নম্বৰ 2 টোলে তো অকণমান আপোনালোকৰ প্ৰডাক্টটো দেখাই দিওঁ আৰু লাইনে আজি বহুত বেছি গৰম আৰু গৰম মানে ইমানে বেছি তথাপিও দেখক তো এইটো হৈছে সেই প্ৰডাক্টটো যেটো তাই মোক সেল কৰিছিলে তো ইয়াৰ বিষয়ে অকণমান আপোনালোকক জনাই দিছো। এখন হৈছে এখন কাগজ যেটো আমি ঘৰতে পাম বটল যেটো আমাৰ ঘৰ সবৰে ঘৰত আছে সৰু ডাঙৰ হক বটল আৰু লগতে লৈছে ঊন সূতা আৰু এইটো তাই অকল হাতেদি কষ্ট কৰিছে হয় অকণমান কষ্ট হ'ব আপোনালোকে অনলাইনত চাই ল'ব পাৰে আৰু এয়া তো আপোনালোকে দেখিলে ইয়াত একো বেছি বস্তু প্ৰয়োজন হোৱা নাই কিন্তু তথাপিও ইমান ধুনীয়া এটা বস্তু আৰু এনেকুৱা আমাৰ সমাজত বহুত মানুহ আছে যোনে কিনা বস্তুতকে হাতৰ বস্তু বেছি ভাল পায় বেছি প্ৰিফাৰ কৰে মোৰ তাৰ ভিতৰত এটা হয় হাতেদি বনোৱা বস্তু মোৰ বেছি ভাল লাগে আৰু সকলোৰে এটো কাৰণ কষ্টটো ফল দিবলৈ সবে বিচাৰে আৰু এটো তাই ফাৰ্স্ট বনাইছিলে তাৰ পাছত তাই বনালে আকৌ সেকেন্ড অকমান ডাঙৰ আৰু ধুনীয়াকৈ বনালে সেকেন্ডটো বনালে এটো আৰু লাহে লাহে তাই কালাৰ কম্বিনেশনটো ধুনীয়া হ'ল আপোনালোকে দেখিছে এটো টাইম ফ্ৰী দিছিলে কিন্তু তো এই দুটা হৈ গ'ল আৰু এটো আৰু হেতু এনেকে আপোনালোকে নাই কম এটো 200 টকা এটা দিবই ন তো ইয়াৰো যদি আপুনি 5টা সেল কৰিব পাৰে তেনেকে তেতিয়াহলে আপোনাৰ ওচৰত 1000 টকা আহিলে তাতকে বেছি আপুনি মানুহ চাই 300 টকা 400 টকা তেনেকে সেল কৰিব পাৰে তেতিয়াহলে আপোনাৰ বস্তুটো আৰ্নিং হ'ব। তাকে এইটো এটা হৈ গ'ল প্ৰডাক্ট সেকেন্ড টিপসটো আপোনালোকক দিলো। এতিয়া হল নম্বৰ 3 টোলে থাৰ্ড আপোনালোকক যেটো প্ৰডাক্ট দেখাম ভাবিছো এইটো মই লৈছিলো আমি গুৱাহাটী গৈছিলো তেতিয়া এজন মানুহৰ পৰা লৈছিলো আৰু হেয়া হৈছে এগৰাকী প্ৰতিমা আৰু এয়া আপোনালোকে ওচৰৰ পৰা চাওক এয়া গুটে মাইক্ৰো আৰ্ট হয় আৰু এয়া ধানেদি বনাইছে আসলতে মই লোৱা কাৰণটোৱে হৈছে হেতু কাৰণ ইমান বেছি ধুনীয়া আছিল আসক আপোনালোকে হয়তো মোৰ লেন্সখনৰ পৰা মানে বস্তুটো দেখা যোৱা নাই ভালকে তো ইয়াৰে মই আঙুলি দেখাব নোৱাৰো তো এয়া প্ৰতিমাগৰাকী মুখখন তেওঁলোকে কিনিছে আৰু বাকিখিনি ধানেদি বনাইছে আৰু ইমান প্ৰিমিয়াম লাগিছে বস্তুটো কিন্তু আসলতে চাব গলে ইমান খৰচ নাই এয়া পিছফালে লগাইছে এখন ৰঙা ৰঙৰ কাপোৰ কাগজ হয় যেটো আমি গিফট পেকিং কৰো হেতু হয় আৰু এইফালে এখন ফলছ মিৰৰ হয় এয়া মিৰৰো নহয় কিন্তু লাগিছে যে গ্লাছ হয়
আৰু লগাই দিছে এটা হুক তো হৈ গৈছে এটা ধুনীয়া আমাৰ শ্ব'পিচ আৰু এই বস্তুটো সঁচাকৈ দেখিলে কোনো নলওঁ বুলি ক'ব নোৱাৰে কাৰণ বহুত ধুনীয়া হয় আপোনালোকে এনেকুৱা বনাব পাৰে যদি আপোনালোকে মাইক্ৰ' আৰ্ট কৰি ভাল পায় তেতিয়াহ'লে বনাব পাৰে সঁচাকৈ আপোনালোকৰ বিক্ৰী হ'ব আৰু আপুনি বনাই এখন ফটো ফেচবুক বা অনলাইনত ক'ৰবাত দি দিব পাৰে আৰু লগতে আপুনি নিজৰ কণ্টেক্ট নম্বৰ বা ইমেইল ID দি দিব আৰু আপোনালোকৰ চেল হ'ব নিশ্চয় কাৰণ ইমান ধুনীয়া বস্তু এইটো বস্তু যোনে হ'লেও দেখিলে মানা কৰিব নোৱাৰে আচলতে তো সেইকাৰণে আৰু মই লৈছিলোঁ এই বস্তুটো 350 টকাত নাজানো দামটো বেছি হ'ল নে কম হ'ল বেছি হ'ব পাৰে কিন্তু সঁচাকৈ মোৰ ভাল লাগিলে সেইকাৰণে মই বেছি নকলোঁ 400 টকা কৈছিলে মই 350 টকা দিলোঁ তো এনেকুৱা যদি আপুনি দুটা বস্তু চেল কৰিব পাৰে তেতিয়াহ'লে আপুনি পাই যাব কিমান আপুনি আন্দাজ কৰি লওক আৰু 4টা কৰিলেও কিমান হ'ব মানে এনেই থকাতকৈ আপুনি নিজৰ হাত আছে আপোনাৰ যদি সিমানখিনি টেলেণ্ট আছে আপুনি বনাব পাৰে সেইকেইটা বস্তু তেতিয়াহ'লে মই ভাবোঁ যে এনেই বহি থাকি কোনো লাভ নাই এনেকুৱা কামবোৰ কৰিব লাগে এতিয়া আহোঁ নম্বৰ 4 টোলৈ নম্বৰ 4 টোলৈ নম্বৰ 4 টো আমাৰ বহুত অতীজৰ পৰা চলি আহিছে এটা বিজনেছ যিটো মাইকী মানুহে আগৰ পৰা কৰি আহিছে আপোনালোকেও হয়তো কেতিয়াবা এইটো কাম কৰিছে আৰু সেইটো কাম হৈছে আমাৰ পিলো মেকিং এয়া হৈছে এটা গাৰু যিটো মোক মোৰ আইতাই গিফ্টত দিছে আপোনালোকে ভাবি নাপাব এইটো আইতাই নিজে বনাইছে আৰু আইতা গৈছিলে পেঞ্চন আনিবলৈ কাৰণে তেতিয়া পেঞ্চন আনিব যাওঁতে এখন দোকানত দেখিলে এনেকুৱা গাৰু আৰু তাৰপাছত তেওঁ বনাই কিনে মোক দিছে মানে মোৰ মাৰ মা হৈছে মানে কি ক'ম ইমান বেছি চিলাই কৰি ভাল পায় ইমান বেছি কিবা কিবি বনাই থাকে সেইকাৰণে আৰু তো তেতিয়া তেওঁ দেখি আহিলে তাত দোকানীটোৰ লগত কথাও পাতি আহিলে কিনিম বুলি কৈ কিনে কিন্তু নিকিনিলে আৰু দুটা বনালে এটা মোক দিছে এটা মোৰ ভণ্টিক দিছে আৰু মোৰ ৰুমত থকা প্ৰত্যেকটো পিলো মোৰ আইতাই মোক বনাই দিয়া হয় মই প্ৰেগনেঞ্চি টাইমতো মোক যিমান পিলো আছিলে চব আইতাই বনাই দিয়ে আৰু কেতিয়াবা কিবা মন গ'লে মই আইতাক দি দিওঁ তো এইটো মোৰ আইতাৰ এটা এক্সট্ৰা ইনকাম হয় তো এয়া চাওক ইয়াতে এনেকৈ মখমল টাইপৰ এটা কাপোৰ আইতাই কিনি লৈছে আৰু অকণমান 1 মিটাৰমান কিনিলে আৰু ভিতৰত আছে নাভাবিব স্পঞ্জ আছে বুলি ফটাকানি আছে ভিতৰত আৰু ওপৰৰ পৰা প্ৰিমিয়াম দেখে আছক আৰু এইটো যদি আপুনি ৰেড কালাৰত বনায় আপোনালোকে নিশ্চয় যদি আপোনালোকে গিফ্টৰ দোকানত গৈছে তেতিয়াহ'লে আপোনালোকে এনেকুৱা গাৰু দেখিব য'ত ৰঙা ৰঙৰ বনায় আৰু ইয়াতে ফটো লগাই দিয়ে আৰু সেইবিলাকৰ দাম থাকে 400-500 টকা তো আপোনালোকে এনেকৈ বনাব পাৰে ৰেড কালাৰ দিব আৰু এইবোৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডবিলাকেও গিফ্টত দিয়ে কাপলবিলাকে হাজবেণ্ড ৱাইফে এনিভাৰ্চাৰীত গিফ্টত দিয়া মই বহুত দেখিছোঁ কিন্তু ইয়াৰ দামটো মই ক'ব নোৱাৰিম কাৰণ এইটো মোক আইতাই বনাই দিছিলে আপোনালোকে যদি বনায় তেতিয়াহ'লে এটা এষ্টিমেট আন্দাজ পাই যাব যে ইয়াৰ দামটো কিমান ল'ব কিন্তু আপোনালোকে যদি ব্যৱসায় কৰিম ভাবিছে তেতিয়াহ'লে আপোনালোকে ফটাকানি ভৰাই নিদিব কাৰণ কাষ্টমাৰ টেঙাম এবাৰহে বেচিব পাৰি ভাল দিব অকণমান পইচা খৰচ কৰিব কিন্তু ভাল দিব আৰু চাব আপোনাৰ কাষ্টমাৰ সদায় আপোনাৰে হৈ থাকিব তো এইটো হৈ গ'ল 4 আৰু ইয়াৰে লগতে মোক আমাৰ আইতাই দিছিলে এনেকুৱা এটা পিলো মানে দুটা দিছিলে ৰিহানৰ কাৰণে আৰু ওপৰতে লগাই দিছে পৰ্দাৰ কাপোৰ আৰু কিমান ধুনীয়া আপোনালোকে দেখিছেনে এনেকুৱা আপোনালোকে বনাব পাৰে ইয়াৰ কাৰণে মই আইতাক কিনে হাত খৰচ কিবা এটা দি আহিছিলোঁ এনেকুৱা নহয় যে মই পইচা দিছিলোঁ সেইকাৰণে মই ক'ব নোৱাৰিম তো এই দুটা আপোনালোকে চাওক এনেকুৱা আপোনালোকে গাৰু বনায়ো নিজৰ ব্যৱসায় ঘৰৰ পৰাই কৰি যাব পাৰে এনেই বহি থকাতকৈ কিবা এটা কৰি ইনকাম কৰাটো নিজৰ এটা হবি লগতে আপুনি নিজক ক্ৰেডিট দিব পাৰিব যে মই কৰিছোঁ ন নিজে কৰিছোঁ তেনেকুৱাকৈ তো এতিয়া আহোঁ আপোনালোকক 4th নম্বৰটো দেখাই দিওঁ আপোনালোকক যিটো দেখুৱাম ভাবিছোঁ সেইটো হৈছে এইটো আপোনালোকে চাওক ইমান ধুনীয়া এটা বস্তু হয় আৰু এইটো মই কিনিছিলোঁ মই কিনা নাছিলোঁ মোৰ ভণ্টিয়ে মোক গিফ্টত দিছিলে তাই কিনিছিলে আৰু কোনোবাই বনাই তাইক বিকিবলৈ আনিছিলে তাই তেতিয়া কিনি লৈছিলে ইয়াত ক'ব গ'লে একোৱে খৰচ নাই কিজানিয়ে 20 টকাৰো খৰচ নাই কাৰণটো হৈছে ইয়াত আছে এটা প্লাষ্টিকৰ পাচি আপোনালোকে চাওক ইয়াত আছে এটা প্লাষ্টিকৰ পাচি আৰু এইফালে আছে অকণমান সূতা এইকেইটা অকণমান সূতা হয় আৰু এইফালে এনেকৈ লগাই দিছে এটা প্লাষ্টিকৰ ঝুলপা আৰু চাওক আপোনালোকে কিমান ধুনীয়া এটা লুক ক্ৰিয়েট কৰিছে ইয়াত কিমান ধুনীয়া লুক লৈছে আৰু এইটো আমি বিশ্বকৰ্মা পূজাত ডেকৰেশ্যন দিছিলোঁ কাৰণ আমাৰ বিশ্বকৰ্মা পূজা অকণমান ডাঙৰকৈ পাতিছিলে তেতিয়া মই ইউটিউব কৰা নাছিলোঁ নহ'লে মই দেখুৱালোহেঁতেন আৰু ইমান ধুনীয়া হয় আৰু এইটো মোৰ ভণ্টিয়ে মোক গিফ্টত দিছিলে তো এনেকুৱা আপোনালোকে বনাব পাৰি কাৰণ ঘৰ সজোৱা বস্তু সকলোৱে ভাল পায় হাতে বনোৱা হ'লেতো আৰু বেছি ভাল পায় কাৰণ ক'বলৈ হয় মানুহৰ কষ্টৰ ফলটো দিয়াটো কোনো বেয়া নাপায় আপুনি যদি কিবা এটা বস্তু নিজৰ হাতেদি বনাইছে তেতিয়াহ'লেনো কোনে নিদিব আপোনাক সেই ফলটোৰ মানে যিটো পুৰস্কাৰ কাৰণ কোনো ফ্ৰীত নিকিনে 100 টকা হ'লেও আপোনাক দিব আৰু মই ভাবোঁ যে আপোনালোকে এনেই বহি নাথাকি এনেকুৱা কামবোৰ কৰিব পাৰে তাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ মোৰ এইবোৰ কামত ইমান ইণ্টাৰেষ্ট নাই এনেকৈ বনোৱা কিন্তু যদি থাকিলেহেঁতেন মই নিশ্চয় বনালোহেঁতেন এয়া চাওক আপোনালোকে দেখিছে আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটোত লাইক এটা কৰি দিব লগতে শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে বহুতে হেল্পফুল হ'ব বহুতে এনেকৈ আইডিয়া লৈ কৰিব পাৰে যিসকলে অকণমান উৎসাহ কম তেওঁলোকে প্লিজ উৎসাহ গোটাওক আৰু এইবোৰ কাম কৰি যাওক কাৰণ ঘৰত এনেই বহি থাকিতো একো লাভ নাই আৰু নিজৰ এদিন হয়তো আপুনি ইমান ডাঙৰ কিবা এটা বিজনেছ কৰিব যে দেখিব কাইলৈ পৰহিলে নিজে ভাবিব যে মই কেলে এনেই বহি আছিলোঁ তো তাৰ কাৰণে মই আপোনালোকক কেইটামান বিজনেছ আইডিয়া দিলোঁ আশা কৰিলোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে
তো আজি ভিডিঅ'টো ইয়াতে সামৰো আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লগতে আপোনালোকে যদি মোৰ ভিডিঅ' চাই অকণমানো ভাল পায় সহায়ক হয় ইনফৰমেশ্যন পায় কিবা এটা তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো লাইক কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' চাই কিনে গুচি যায় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ময়ো কষ্ট কৰোঁ ভিডিঅ' বনাবলৈ কাৰণে মোৰো অকণমান প্ৰব্লেম হয় ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিলে মনটো ভাল লাগে তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ মোৰ ভিডিঅ' চোৱাৰ কাৰণে ইমান ধুনীয়াকৈ সময় দি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আজিলৈ ইয়াতে সামৰিছোঁ নেক্সট মই আকৌ কেইটামান টিপছ দিম কাৰণ বহুত বস্তু আছে ঘৰৰ আপোনালোকে কিজানি অলপ আইডিয়া হয় তাৰ কাৰণে আজি ইয়াতে সামৰোঁ কাৰণ ৰেহানৰো গা বেয়া তেতিয়াহ'লে বাই বাই নেক্সট টাইম আকৌ আপোনালোকক লগ পাই আছোঁ